ঠিকে আছে ন? বাইদেউ হাতটো কঁকালত দিব। ঠিক আছে। দাদা ফটোকেইটা কেতিয়া পাম? গধূলি মেইল কৰি দিম দিয়ক আপোনাক। অঁ হ'ব দিয়া, পে'মেণ্টটো মই জিপে' কৰি দিম দিয়া। ঠিক আছে। আৰু কিবা কাম থাকিলে জনাবা, কণ্টেক্ট নম্বৰটো আছে নহয়। অ'কে ঠিক আছে। ঠিক আছে দিয়ক, অলপ পিছত দি আছোঁ দিয়ক আপোনাক। ঐ কি কৰি আছ? হে আজি যে ফটোশ্বুট কৰিব গৈছিলোঁ, সেই ছোৱালীজনীৰ লগত মেছেজ কৰি আছোঁ। তই এই ছোৱালীবোৰৰ লগত চেনি খাই কি ভাল পাওঁ নাজানো আৰু ফটোকেইখন দি নিদিয়ে কিয়? দিম ৰ, ফটোকেইখন দিয়াৰ পিছত ৰিপ্লাই নকৰাই হয়। অলপমান চেনি খাবতো দে, দি আছোঁতো। কি যে হ'ব তোৰ লগতো। ঐ মই ভাতটো বনাই থৈছোঁ, তই চিকেনটো বনাবি। অলপ কাম আছে, আহি আছোঁ। ঐ সোনকালে আহিবি। অঁ হেল্ল'। হেল্ল' ক'ত আছ তই? ৰুমত আছোঁ। আৰু তই? ঘৰৰ পিছপিনে আহিছোঁ, পিতাই ঘৰত আছে। অঁ ভালে আছানে? আছোঁ দে, পিছে তই কিবা কাম বিচাৰিলিনে? মইচোন কাম কৰিয়ে আছোঁ, ফটোগ্ৰাফী। বেলেগ আৰু কি কৰিম? তই কথাবোৰ বুজি নাপাও কিয়? ঘৰৰ মানুহে মোৰ বাবে দৰা চাই আছে। তোৰ কথা মই ঘৰত ক'ব পাৰিম, কিন্তু কি কৰা ঘৰৰ মানুহে জানে। আৰু গাঁৱৰ মানুহে এইবোৰ কাম বুলিয়েই নাভাবে, জানইচোন। সেইবুলি মই ভাল পোৱা কামটো এৰি দিম নেকি? চাবি, তই এনেকৈ জিদ ধৰি থাকোঁতে কোনোবা দিনা মোক হেৰুৱাব লাগিব। গাঁৱলৈ সোনকালে আহ, ইয়াতে কিবা এটা কৰ। দে। হেল্ল'। ভাইটি, তোমালোকে ৱেডিং ফটোগ্ৰাফীৰ কাম নকৰা জানো? হয় দাদা, আমি কৰোঁ। বহাগৰ 7 তাৰিখে প্ৰগ্ৰেম এটা আছিল, তোমালোকে কৰিব পাৰিবা নেকি? হ'ব দাদা, আমি কৰিব পাৰিম। অঁ, পে'মেণ্টটো কিমান ল'বা? মই আপোনাক হোৱাটছএপত দি আছোঁ দিয়ক লিষ্টখন। অঁ হ'ব দিয়া। ঠিক আছে। অঁ ঐ তই ক'ত আছ? ৰুমলৈ গৈ আছোঁ। কিয়, কিবা নিব লাগিব নেকি? নালাগে আনিব, তই ৰুমলৈ আছোন, কথা এটা আছে। ঠিক আছে দে, গৈ আছোঁ। কি কথা আছিল ক? মানুহ এজনে কল কৰিছিল বিয়া এখনৰ কাৰণে। পাৰিম বুলিয়ে ক'লোঁ। পিছে পইচাৰ কথা কি ক'লি? 15,000 টকাৰ কথা কৈছোঁ। মানুহজনে কি ক'লে? হ'ব বুলিয়ে কৈছে, কালি এডভান্স দিব, কল কৰিব কৈছে। ঠিক আছে, কালি কল কৰিবি।
মোৰ কাম অলপ আছে ৰ হেল্ল' দাদা কোনে ক'লে? দাদা মই যোৱাকালি যে আপুনি কেমেৰাৰ কাৰণে ফোন কৰিছিল অঁ কোৱাচোন। আজি এডভান্স দিয়াৰ কথা আছিল অঁ ভাইটি, মই বেলেগত ঠিক কৰিলোঁ দিয়া। তোমালোকে পইচাটো বেছিকৈ কৈছিলা, বেয়া নাপাবা হা। ঠিক আছে দিয়ক মানুহবোৰে আচলতে নিজকে ভাবে কি বুলি আমাৰ কি সন্মান নাই নেকি কিয় কাক কি কৈছা? কোনে কি কৰিলে তোক? যোৱাকালি যে মানুহজনে ফোন কৰিব কৈছিল আজি কৰিলোঁ কি কৈছে জানো কি ক'ৰবাত হেনো বেলেগত ঠিক কৰিছে আমি হেনো পইচাটো বেছিকৈ কৈছোঁ যোৱাকালিচোন চব ঠিক হৈছিলে। কি কৰিবি আমাৰ সন্মানে নাই বাদ দে আৰু ফোন চোন নকৰিবি। যি হ'ল হ'ল আৰু উপায় নাই। ফোন এটা আছিল অঁ কোৱা ক'ত আছ ফটোশ্বুট এটাত আহিছোঁ আৰু বেলেগ কাম বিচাৰি নাপালি ন? শুনা কথা এটা কওঁ, ঘৰত মোৰ কাৰণে দৰা চাইছে। কোম্পানী এটাত কাম কৰে, দৰমহাও ঠিক ঠাক। এইবোৰ কি ধেমালি কৰি আছা আমাৰ সময়ত ধেমালি নহয়, অহা মাহত বিয়া মোৰ। বিয়াত মাতিম, বিয়ালৈ আহিবা। কি কিন্তু তুমিতো কৈছিলা মোৰ লগত সদায় থাকিম বুলি মই যিয়ে নকৰোঁ এইবোৰ আগৰ কথা। মই ভাবিছিলোঁ নিজে কিবা এটা কৰিবা, কিন্তু নাই, ফটোগ্ৰাফীটোৱেই কৰি থাকিলা। এতিয়া থাকা নিজৰ কামৰ লগত শান্তিত। আৰু কেইদিনমান ৰহা চাবা সকলো ঠিক হৈ যাব হেল্ল' হেল্ল' ঐ বল, তোৰ আকৌ কি হ'ল? সোঁৱৰণিৰ কুঁৱলীৰ ফাকেৰে নামিছে এচেৰেঙা বিষাদৰে ৰঙা ৰঙাতে সাঁচতীয়া সপোনতো পঙি ডাৱৰে ঢাকিলে হেঁপাহৰে জোনক নীৰৱে গোপনে গোপনে উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন বিষণ্ণতা হেল্ল' কোনে ক'লে মই ঋষিকেশ শৰ্মা ফটোগ্ৰাফীৰ কাম কৰোঁ। ছাৰ আপুনি ফোন কৰিছে মই বিলিভে কৰিব পৰা নাই কিয় ভুল কৰিলোঁ নেকি
ভুল কৰা নাই বাৰু, কিন্তু তোমালোকৰ ফটোগ্ৰাফী কাম চাই ভাল লাগিছে। লগ কৰিব পাৰিবা নেকি? পাৰিম ছাৰ। তেনেহ'লে তোমালোকে এটা কাম কৰা, তোমালোকে মোক লগ কৰা, মই এড্ৰেছটো তোমালোকক দি আছোঁ। ঠিক আছে দিয়ক। ঋষিকেশ শৰ্মা যে ডাঙৰ ফটোগ্ৰাফাৰজন, তেওঁ কল কৰিছিল। সঁচাই তেওঁ আজি মাতিছিল। ব'ল বেছি দেৰি নকৰোঁ। ঠিক আছে বল চলা। তোমালোকে ফটোগ্ৰাফী ক'ত শিকিছিলা? ক'তনো শিকিম ছাৰ, যি শিকিছোঁ নিজে শিকিছোঁ। ঘৰৰ পৰা চাপৰ্ট নাছিল। কিবাকে সৰু সুৰা ৱেডিঙৰ কামে কৰি আছোঁ। তোমালোকে যদি বেয়া নোপোৱা তেনেহ'লে মোৰ লগত কাম কৰি চাব পাৰা এবাৰ। তেনেকুৱা কৰিলে বহুত ধন্য হ'ম ছাৰ। তোমালোকৰ কামবিলাক ভাল লগাহে কৈছোঁ। মোৰ লগত তোমালোকে কাম কৰি যোৱা, ফিউচাৰ ব্ৰাইট আছে তোমাৰ। আৰে পাখি, তুমি ক'ৰ পৰা আহিলা? অলপ বজাৰ কৰিব আহিলোঁ। বাকী তোমাৰ খবৰ ভালনে? আছোঁ দিয়া। নয়নৰ কি খবৰ? ক'ত আছে সি? এইবোৰ কাম এৰিলেনে? এৰিলে যদি ভাল কথা। এইবোৰ কাম কৰি ঘৰ চলাব নোৱাৰি, আৰু তুমিও এৰিবা এইবোৰ। এতিয়া মোকেই চোৱা, মোৰ হাজবেণ্ডে অফিচত চাকৰি কৰে। মাহৰ মূৰত ভাল এটা দৰমহা পায়, আৰামত চলি আছোঁ। একো অশান্তি নাই। সঁচাই নয়নৰ লগত থাকিলে বৰ অশান্তি পালোঁ হয়। সঁচাই তুমি তাক এৰি ভালে কৰিলা। পিছে সি ক'ত এতিয়া? সি এতিয়া দিল্লীত থাকে। দিল্লীত কিয়? অঁ তুমি নাজানা নেকি? সি এতিয়া বহুত ডাঙৰ ফটোগ্ৰাফাৰ। হাজাৰ হাজাৰ ষ্টুডেণ্টে তাৰ তাত ফটোগ্ৰাফী শিকি আছে। আৰু তুমি কি কৈছিলা? তোমাৰ হাজবেণ্ডে মাহৰ মূৰত দৰমহা পায়, ভালকৈ চলি আছা? তোমাৰ হাজবেণ্ডে মাহত যিখিনি টকা উপাৰ্জন কৰে, সি এদিনতে সেইখিনি টকা উপাৰ্জন কৰে। এদিন তুমি তাক এৰি দিছিলা, এতিয়া হাজাৰটা ছোৱালী তাৰ পিছত থাকে। এয়ে হ'ল ফটোগ্ৰাফাৰ এজনৰ পৰিৱৰ্তন। সি বিয়া পাতিলেনে? তাক বুজি পোৱা ছোৱালী এজনীৰ লগত বিয়া পাতিলে, আৰু তাহাঁতৰ এটা মৰম লগা ল'ৰাও হ'ল। তাক এবাৰ লগ পাব পাৰিম নেকি? তুমি তাক লগ কৰিব নোযোৱাটোৱেই ভাল, কাৰণ তুমি তাক লগ কৰিব গ'লে সি হয়তো কষ্ট পাব। তাক তাৰ পৰিয়ালৰ লগত সুখত থাকিব দিয়া, আৰু তুমি তোমাৰ পৰিয়ালৰ লগত সুখত থাকা। এতিয়া মই যাওঁ, সি কাইলৈ আহিব, মোৰ অলপ বজাৰ আছে। বাই। ভাল পাবনি শিকিলো